গুড ইভিনিং গাইজ, আশা কৰোঁ আপোনালোক ভালে আছে। ময়ো কুশলে আছোঁ। আমি ওলাইছোঁ এফালে যাবৰ বাবে। ক'লৈ যাম কৈ আছোঁ বাৰু। এইয়া সাজি কাচি মই ওলালোঁ, পিছে গাড়ীখন অহা নাই। মানে আমি বলেৰো পিকআপ এখন ভাড়াত লৈছোঁ। 2-3টা গোটৰ মহিলাসকল লগ হৈ যাম। যিহেতু পোৱাহি নাই বাবে মই ভিডিঅ'কে এটা বনাই ল'লোঁ। এইয়া গাড়ীখন আহি পালেহে। সকলো এনেদৰে বলেৰো পিকআপৰ পাছতে উঠিলোঁ। এনেকৈ গৈও ফূৰ্তি লাগে নহয়নে বাৰু? ক'লৈ আহিছোঁ পিছে ক'ম বাৰু। এইয়া আহি পাই গ'লোহি গন্তব্যস্থান, মানে আমাৰ দক্ষিণ হেঙেৰা গাঁও পঞ্চায়তত দিছে আকৌ লাখটকীয়া বাইদেউ আঁচনিৰ ফৰ্ম। সেয়েহে মানুহৰ ভিৰ চাওক। সকলোৱে লাইন পাতিলে আৰু লগতে আমিও আমাৰ শাৰীটো পোনাই দিলোঁ। পিছে এনেদৰে ভিৰৰ মাজত ৰ'দৰ তাপত থিয় দি যেনিবা আৰু আমি সফল হ'লোঁ, মানে লাখটকীয়া বাইদেউ আঁচনিৰ ফৰ্মখন পালোঁ। গতিকে ঘৰলৈ বুলি গুচি আহিলোঁ আৰু এইফালে আহি কাপোৰ কানি সলাই মেলি গৰু ছাগলীকেইটা চাওঁ বুলি আহিলোঁ। এইয়া গৰু ছাগলী বান্ধি হৈ গ'ল সন্ধিয়া, মানে 6 বাজি গ'ল আৰু 6 বজাৰ লগে লগে ভাবিলোঁ ৰান্ধো ভাত, যিহেতু আজি যথেষ্ট ভাগৰ লাগিলে। আৰু এইফালে টেঙা দালি বনাওঁ বুলি কাঠ আলু, চুকা শাক আৰু কেইটামান দালি দি নিমখ হালধি পানী সকলো এড কৰি 2-3টা চিটি মাৰি দিলোঁ। আৰু এইফালে কাচকল কাটি লৈ ফ্ৰাই কৰি দিলোঁ, মানে মালিকৰ বাবে। আমাৰ বাবে আৰু ৰান্ধিছোঁ কিবা এটা স্পেচিয়েল, দেখাম বাৰু ৰ'ব দেই। মালিকে যিহেতু মাছ নাখায়, সেয়েহে কাচকলকে এনেদৰে একদম ষ্টাইলত কাটি ফ্ৰাই কৰি ল'লোঁ। আমাৰ স্পেচিয়েলটো হৈ গ'ল আকৌ এইটো, মানে মাছ আনিছিলোঁ বেটা আৰু মোৰ বাবে, লগতে মাৰ বাবে। এনেদৰে মাছকে ফ্ৰাই আৰু এইফালে কেৰাহীত তেল গৰম হৈ গ'ল, তাতো অকণমান হালধি মাছ দি পেলাই মাছ কেইপিচ এড কৰি দিলোঁ। এইয়া দেখিছেনে বাৰু, একেলগে মাছ কেইপিচ ফ্ৰাই কৰি ল'লোঁ। ভালদৰে ফ্ৰাই হোৱালৈকে এনেদৰে এক লুটি দি পেলাই এইয়া গেছৰ ওপৰতে থৈ দিলোঁ। সেয়া মাছখিনি প্ৰায় ফ্ৰাই হৈ গৈছে আৰু এতিয়া অকণমান পিঁয়াজ কাটি এনেদৰে মাছৰ লগতে ভাজি দিলোঁ। বেলেগ পাচলি আৰু একোৱে নিদিওঁ। আজি এনেদৰেই নতুন এটা টেষ্ট ল'ম বুলি ভাবিলোঁ। এইয়া ৰেডি হৈ গ'ল নহয় মাছ ফ্ৰাই। মাছ বাৰু হৈ গ'ল, আৰু এটা কাহিনী আছে চাওকচোন বাৰু। কোনে বাৰু এনেদৰে দালিত তেল মাৰে দেখিছেনে? উজু বুদ্ধি। মই এনেদৰে গেছত হেতাখন পাতি লৈ অকণমান মিঠাতেল দি দিলোঁ। এইয়া তাৰপাছত মিঠাতেলখিনি গৰম হৈ গ'ল, থেতেলিয়াই লোৱা নহৰু কেইফুটাও ইয়াতে দি দিলোঁ। মানে কেৰাহী পাতি আৰু মই দালিত তেল নামাৰোঁ, এনেদৰে হেতাখন দি নহৰু কেইফুটা দি সিজাই ল'লোঁ। এইয়া প্ৰায় নহৰু সিজিয়ে গৈছে আৰু ইফালে মই কুকাৰত দালিখিনি উতলাই ৰাখিছোঁ। এনেদৰে নহৰু কেইফুটা ৰঙা হৈ গ'ল আৰু ইফালে দালিত এড কৰি দিলোঁ। মানে মোৰ এইটো হ'ল সহজ টিপছ। কোনে কয় এনেদৰে কমেণ্ট কৰি জনাবচোন বাৰু। সেইফালে টেঙা দালিও হৈ গ'ল আৰু লগতে গৰমে ভাতকেইটা বাঢ়ি লৈ কাচকল, মাছ, পিঁয়াজ ভজা আৰু লগতে চুকা শাকৰ টেঙা দালিৰে আজি ভাত সাজ খাই দিলোঁ আৰু দেই। পিছে ভাতকেইটা খাই কাঁহী বাতিকেইটা সামৰি নাৰাখি লগে ৰাতিয়ে ধুই ৰাখিলোঁ, কিয়নো ৰাতি যদি কাঁহী বাতি নধুই পুৱালৈ থৈ দিওঁ, ইমান ঠাণ্ডা পানীখিনিয়ে একদম হাতত কামুৰি দিয়া নিচিনা লাগে। সেয়েহে লগে এলাহ নকৰি বাচনকেইটাও এনেদৰে ধুই পেলালোঁ। শেষত ভিডিঅ'টি চাই কেনে পালে কমেণ্ট এটা কৰি জনাবচোন। যদি ভাল পালে লাইক এটা কৰি দিব, আৰু যদি মোৰ ভিডিঅ'টো কোনোবাই নতুনকৈ চাই আছে, প্লিজ নতুন ভিডিঅ'সমূহ চাই থাকিবৰ বাবে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।